চাইলেনযুক্ত ৰাজপথ নিৰ্মাণকাৰী কোম্পানীৰ চৰম মৈমতালিৰ বাবে নগাঁও জিলাৰ বৃহত্তৰ পণীগুদাম অঞ্চলত অনাকাংক্ষিত বিপদৰ আশংকাই দেখা দিছে স্থানীয় ৰাইজ তথা পথচাৰীসকলৰ মাজত। নগাঁও উৰিয়া গাঁৱৰ পৰা পণীগুদামৰ মাজেৰে চামুগুৰি তেলিয়া গাঁও পৰ্যন্ত ফৰেনযুক্ত ৰাজপথ নিৰ্মাণত নিয়োজিত PRL নামৰ কোম্পানীটোৰ চূড়ান্ত অনীহাৰ বাবে ৰাজপথছোৱাৰ বহুবোৰ স্থানত এৰাই গৈছে বিটুমিনৰ প্ৰলেপ। ফলত ৰাজপথৰ মাজত সৃষ্টি হৈছে গাঁতসদৃশ অৱস্থা। কেৱল পণীগুদামৰ BKB কলেজৰ সন্মুখতে যে এনে ভয়াৱহ দৃশ্য প্ৰত্যক্ষ কৰিবলৈ পোৱা যায় তেনে নহয়। সুদীৰ্ঘ চাইলেনযুক্ত ৰাজপথছোৱা পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ, ইউটাৰ্ণ উপযুক্ত স্থানত নিদিয়াৰ অভিযোগ, বিভিন্ন স্থানত বিসংগতিপূৰ্ণ নামফলক সংস্থাপনৰ অভিযোগ, ৰাজপথছোৱা দাঁতিত অপৰিষ্কাৰ বিশৃংখল পৰিৱেশ সৃষ্টিৰ অভিযোগে আদি কৰি এশবুৰি অভিযোগ দায়িত্বহীন PRL কোম্পানীৰ বিৰুদ্ধে কৰিছে পণীগুদাম আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে। ইফালে দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজ তথা দল সংগঠনে অভিযোগসমূহৰ সন্দৰ্ভত কৰ্তৃপক্ষক নিবেদন কৰি অহাৰ পিছতো অজান শক্তিৰে বলেৰে বলিয়ান কোম্পানীটোক আজি পৰ্যন্ত চৰকাৰ তথা সংশ্লিষ্ট বিভাগে নাকি লগাব নোৱাৰাত আশ্চৰ্য প্ৰকাশ কৰিছে একাংশ স্থানীয় ছাত্ৰ সংগঠনৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পণীগুদাম কৰ্মকৰ্তাসকলে। চাওক আপোনালোকে, আমি বিগত সময়ছোৱাতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পৰিণাম আঞ্চলিক সমিতিয়ে এই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী যিটো প্ৰতিষ্ঠান আছে, আমি সেই প্ৰতিষ্ঠানটোক সেই ঘাইপথ চোৱাত যিখিনি আমাৰ আঁসোৱা আছে আঁসোৱাখিনি দূৰ কৰিবৰ কাৰণে আমি বহুতবাৰ তেওঁলোকক আমি অনুৰোধ জনাইছোঁ, তেওঁলোকক আমি আবেদন জনাইছিলোঁ। আমি চাওক বিগত সময়ছোৱাত উৰিয়া গাঁৱৰ পৰা সেই পণীগুদামলৈকে পথছোৱাত আপোনাৰ ফটিকগৈ পথছোৱাত কেইবাটাও এক্সিডেণ্ট দুৰ্ঘটনা সংঘটিত হৈছে আৰু বহুতো মানুহৰ মৃত্যুমুখতো পৰিছে। ইয়াৰ এটাই কাৰণ হৈছে কি, ইয়াত আপোনাৰ ইউটাৰ্ণৰ অভাৱ, যিখিনি পৰ্যাপ্ত পৰিমাণে ইউটাৰ্ণ থাকিব লাগে সেই ইউটাৰ্ণৰ অভাৱ, যাৰ ফলত মানুহে বহুত দূৰ ঘূৰি আহিব লগা হয় আৰু তাৰ ফলত আপোনাৰ দুৰ্ঘটনা সংঘটিত হয়। আৰু লগতে আপুনি চাব এতিয়াও কিছু জেগাত সাংকেতিক চিহ্নৰ এতিয়াও অভাৱ আছে। আৰু লগতে আপোনালোকে চাব এই ৰাস্তা বনোৱাৰ পাছতে তিনিআলি চাৰিআলিবোৰ বহুতো দূৰণিবতীয়া যাত্ৰীসমূহ আহিলে তেওঁলোকে ধৰিব নোৱাৰা হয় বা চিনিব নোৱাৰা এটা পৰিস্থিতিৰ সৃষ্টি হয়। তাৰ ফলতে তেওঁলোকে সেই তিনিআলি চাৰিআলিবোৰত এখন অশুদ্ধ ৰূপত অসমীয়া ভাষাৰ এখন ফলক, সেই ঠাইখনৰ নাম উল্লেখ কৰি এখন শুদ্ধ ৰূপত অসমীয়া ভাষাৰ এখন ফলক ব্যৱহাৰ কৰিবৰ কাৰণে আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে তেওঁলোকক আমি দাবী জনাইছোঁ। আৰু লগতে আপোনালোকে চাব ইয়াৰ পৰা কিছু দূৰ আগত গৈ পেলাই পৰিণাম গৰম ৰোড, যিসমূহ তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যিখিনি চাহবৈ আছে সেই চাহবৈ এখন বহুতো ঠেককৈ তেওঁলোকে বনাইছে। এখন যদি গাড়ী যায় তাৰ কাষত এখন চাইকেল বা এখন বাইক আৰুহি আপোনালোকে যাব নোৱাৰে। গতিকে সেইসমূহ যিখিনি আঁসোৱা আছে সেই আঁসোৱাসমূহ দূৰ কৰিবৰ কাৰণে আমি তেওঁলোকক আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আমি আজি উপস্থিত আছোঁ পৰিণাম কলেজৰ সন্মুখত, আৰু সেই সন্মুখৰ ৰাস্তা চোৱা চাব আপোনালোকে দুমাহ নহওঁতে চপৰা চপৰকৈ ঘূৰিবলৈ আৰম্ভ কৰিছে। আৰু ইয়াৰ সন্মুখত চাব এটা ট্ৰেইন ষ্টেচন আছে, এই ট্ৰেইন ষ্টেচনে দূৰণিবতীয়া যাত্ৰী বহুতো দিয়ে নিতৌ অহা যোৱা কৰে। গতিকে এই দুমাহ নহওঁতে এই চপৰা চপৰকৈ কিয় কৰিব লগা হৈছে, কাৰ গাফিলতি আছে, কোনে ইয়াতে জড়িত হৈ আছে, কাৰ আশীৰ্বাদ পৰিছে। গতিকে এই সকলোসমূহ দিশ আমাৰ জিলা প্ৰশাসন লগতে স্থানীয় বিধায়ক আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে দৃষ্টি দি অতি সোনকালে ইয়াৰ ওপৰত এক তদন্ত কৰিব লাগে আৰু তদন্ত কৰি যাতে পথছোৱাতে সোনকালে মেৰামতি হ'ব লাগে, সেইটো আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে আমি দাবী উত্থাপন কৰিছোঁ।